হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ। এয়া মই উপস্থিত আছোঁ মাজুলীত। আমি যোৱাকালি হঠাতে আহিলোঁ মাজুলীলৈ। এয়া আমি এতিয়া আহি উপস্থিত হৈছোঁহি আউনীআটী সত্ৰত। সেইটো হৈছে আউনীআটী সত্ৰৰ তোৰণটো। এয়া আমি অকণমান চাকি ধূপ লৈ লৈছোঁ ইয়াতে। এয়া ভিতৰৰ ফালে সোমাই গৈ আছোঁ। খুবেই ধুনীয়া পৰিৱেশ, মনটো পবিত্ৰ লাগি গৈছে ইয়াতে সোমাই। অৱশ্যে আজি বহুত বেছি মানুহ ইয়াতে নাই। বতৰটোও খুবেই ধুনীয়া, বহুতেই বেছি ভাল লাগিছে। এয়া মোৰ হাজবেণ্ড। এয়া আমি সোমালোঁ সত্ৰৰ ভিতৰত। ইয়াৰ সত্ৰাধিকাৰজনেও আমাক কিছুমান কথা ক'লে, যিবোৰ আমি আগতে জনা নাছিলোঁ। খুবেই ভাল লাগিলে আহি। এয়া বাহিৰৰ পৰিৱেশ বিৰাট ডাঙৰ। তাৰ পৰা আহি আমি এয়া পাৰলোহি উত্তৰ কমলাবাৰী সত্ৰ। এয়া হৈছে উত্তৰ কমলাবাৰী সত্ৰৰ ভিতৰৰ ভাগ। ইয়াতে কাম চলি আছে, সেইবাবে মানুহক ভিতৰত সোমাব দিয়া নাই। এয়া বাহিৰৰ পৰা আমি সেৱা লৈছোঁ। তাৰপিছত আমি যোৰহাট অভিমুখে যাত্ৰা কৰিলোঁ। এয়া নিমাতী ঘাট, জাহাজত উঠাৰ অভিজ্ঞতা। বতৰটো খুবেই বেয়া আছিলে, বতাহ বৰষুণ, বহুত ভয়ো লাগিছিলে। পিছত অলপ ভাল হ'ল বতৰটো। তাৰপিছতে এয়া জাহাজত আমি গৈ আছোঁ এনেদৰে। যোৰহাট পোৱালে প্ৰায় 1 ঘণ্টা 45 মিনিটমান সময়ে লাগিছিল। এয়া জাহাজৰ ভিতৰত। তাৰপিছতে আমি এয়া আহি পালোহি নিমাতী ঘাট। এইবিলাক চাওক, বহুত মানুহ আহিছে আচলতে। তাৰ পৰা আমি নিমাতী ঘাটৰ পৰা গাড়ীৰে গৈ আমি যোৰহাট পালোহি। এয়া ৰাস্তাৰে গৈ আছোঁ। এয়া চাওক, ইমান ধুনীয়া পৰিৱেশ। এয়াই হৈছে বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী। এনেকৈয়ে আমি তাৰ পৰা বিদায় ল'লোঁ। এয়া 2খনমান ফটো লগাই দিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।